নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু গাঁৱত আপুনি যদি গ্ৰছাৰী দোকান দিম বুলি ভাবিছে তেন্তে মাহেকত 20,000 টকা কেনেকৈ উপাৰ্জন কৰিব পাৰিব একেবাৰে সৰু এটা ব্যৱসায়ৰ আইডিয়া আজি মই আপোনালোকক দিম গতিকে ভিডিঅ'টো শেষলৈকে চাব পূৰ্ণ ব্যৱসায়িক পৰিকল্পনাৰ এটা ভিডিঅ' গতিকে ভিডিঅ'টোত বহু কথাই শিকিব পাৰিব বহু কথাই জানিব পাৰিব আপুনি যদি গাঁও অঞ্চলত বাস কৰে আৰু নিজকে স্বাৱলম্বী কৰাৰ উপায় বিচাৰি আছে তেন্তে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেষ্টেড এণ্ড ট্ৰাষ্টেড বাণিজ্যিক আইডিয়া গাঁৱত গ্ৰছাৰী দোকান সৰু পুঁজিত আৰম্ভ কৰিব পৰা এই ব্যৱসায়ে আপোনাক মাহত 15,000ৰ পৰা 25,000 পৰ্যন্ত উপাৰ্জন দিয়াব পাৰে এটা সৰু সুৰা থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেড চাকৰিয়ালৰ সমান আপোনালোকক লাভৱান কৰিব পাৰে সকলোবিলাক তথ্যই আজি মই আপোনালোকৰ আগত সেকশন হিচাপত দাঙি ধৰিবলৈ চেষ্টা কৰিম সেকশন প্ৰথম যেটো সেকশন আছে সেই সেকশনটোৰ পিনে এতিয়া আমি আগবাঢ়িম আৰম্ভণিৰ খৰচ প্ৰথম সেকশনত আহিব অৰ্থাৎ দোকান হাছপছ বুলি ক'লে আপোনালোকে বুজিব লাগিব যে দোকানৰ ভাড়া বা নিজৰ ঘৰো হ'ব পাৰে যদি নিজৰ ঘৰ হয় তেতিয়াতো ভাড়া নেলাগে আপোনাৰ লাভটো বেছিকৈ হ'ব তাক আপোনালোকে ভাগ কৰিব পাৰিব কাউন্টাৰ ওজন মেচিন এই যে কাউন্টাৰটো আপোনালোকে গ্লাছেৰে ধুনীয়াকৈ বনাই ল'ব তেতিয়া অলপ ষ্টেণ্ডাৰ্ড হ'ব দোকানটো গাঁৱত হ'লেও চহৰত হ'লেও যিসকলে বিচাৰে এই ব্যৱসায়টো কৰিবলৈ তেওঁলোকেহে এই ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলৰ ইণ্টাৰেষ্ট নাই আমাৰ এই চেনেলৰ ভিডিঅ' চাব নালাগে আপোনালোকে আঁতৰি যাওক যিহেতু আমি কোৱালিটিৰ সৈতে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ গতিকে এতিয়া চাব আপোনালোকৰ কাউন্টাৰ আৰু ওজন মেচিন বুজিছে নহয় দগাপালা মানে যিখন আমাৰ বস্তু জোখা মিলা কৰা হয় সেইখন মিলাই আপোনালোকৰ 10,000 টকা ধৰি থওক আৰু যদি আপুনি ভাবে কাউন্টাৰটো মই বেছি ডিজাইন নকৰোঁ তেতিয়া আপোনাৰ 10,000 টকা নাযায় অনলি ফৰ ওজন মেচিনটোতে আপোনালোকৰ পইচাটো খৰচ হ'ব পাৰে তাৰপিছত আহিব সাইনবোৰ্ড আৰু লাইটিং সাইনবোৰ্ড আপোনালোকে বনাব লাগিব ধুনীয়াকৈ সাইনবোৰ্ডখন চাইহে আপোনাৰ ওচৰলৈ গ্ৰাহক যাব বা আপোনালোকে লাইটিং কৰিব লাগিব দৰ্শক বা আপোনালোকক যিখিনি আপোনাৰ কাস্টমাৰ সেই কাস্টমাৰখিনিয়ে নিশা লাইটিং আপোনাৰ দেখিয়ে আপোনাৰ দোকানত যাবলৈ চাব যে কি আছে দোকানখনত কেনেকুৱা লাইটিংটো মেইন আৰু সাইনবোৰ্ডখন ধুনীয়াকৈ বনাওক পিছত আপোনালোকৰ কথা নাই প্ৰথমতে আপোনালোকৰ লাগিব যিসকলে আৰম্ভ কৰিম বুলি ভাবিছে হয়তো কিছুমানে ভাবিব পাৰে এই সাইনবোৰ্ড আৰু লাইট কিয় লাগে মোকতো চিনিয়ে পায় বহুতে নহয় আপোনালোকে প্ৰথমতে বনাব লাগিব আপোনালোকে যিখিনি কাস্টমাৰখিনিক আকৰ্ষণ কৰিব লাগিব আপোনাৰ দোকানখনৰ দিশলৈ এই কথাটো মনত ৰাখিব আৰু বহুত আছে বহু কথাই জনাম আপোনালোকক কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব দ্বিতীয়তে আপোনালোকৰ মাল কিনা অৰ্থাৎ ষ্টক কি লাগিব গেলামাল দোকান এখন দিলে বা গ্ৰছাৰী শ্বপ এখন দিলে সকলোৱে জানে কি পায় তাত চাউল পায় দাইল পায় চেনি পায় নিমখ পায় তেল পায় চাবোন পায় তাৰপিছত আপোনালোকৰ এই যিবিলাক বস্তু এই বস্তুবিলাকৰ ভাগ থাকে কোৱালিটি থাকে আপোনালোকে কোৱালিটি সৈতে এই বস্তুবিলাক বিকক মিডিয়াম কোৱালিটিৰ পৰা আপোনালোকে বস্তুবিলাক ৰাখক মিডিয়াম কোৱালিটিৰ পৰা হাই কোৱালিটিলৈ লো কোৱালিটি আপোনালোকে নেৰাখিব কাৰণ লো কোৱালিটি ৰখাৰ লগে লগে আপোনাৰ কাস্টমাৰখিনিয়ে বেলেগ দোকানত গুচি যাব আপোনাৰ বস্তু খাই ভাল পাব লাগিব আপুনি দিব পাৰিব লাগিব কাস্টমাৰখিনিক ভাল বস্তু দাম লওক কোৱালিটি দিয়ক এই কথাটো মনত ৰাখিব আৰু এতিয়া বহুতে সুধিব যে এই যিখিনি বস্তু চাউল দাইল চেনি লৱণ তেল চাবোন এই বস্তুখিনি আমি কিমান টকাৰ প্ৰথমতে আনিব লাগিব সেইটো জনসংখ্যালৈ হ'ব আপোনাৰ প্ৰায় আপোনালোকক মই এটা ধৰি দিছোঁ এষ্টিমেটেড 30,000 মান টকাৰ আপুনি বস্তু আনক এই বস্তু প্ৰথমতে আৰম্ভ কৰাৰ আগত যদি আপুনি সৰু সুৰাকৈ বিজনেছটো আৰম্ভ কৰিম বুলি ভাবিছে তাৰপিছত আপোনালোকৰ মুঠ খৰচ কেৱল 45,000ৰ পৰা 50,000 টকা যাব আৰু এতিয়া এই যেটো সেকশন 1ত আপোনালোকে যদি কিবা বুজি নাপালে আকৌ এবাৰ ৰিপিট কৰি ভিডিঅ'টো চাওক তেতিয়া নিশ্চয় বুজি পাব নাপালে কমেন্ট সেকশনত কমেন্ট কৰিব মই আছোই আপোনালোকৰ ৰিপ্লাই বিলাক দিবলৈ তাৰপিছত আমি এতিয়া সেকশন 2 লৈ আহিছো উপাৰ্জনৰ হিচাপ প্ৰতিদিনে আপোনালোকে বিক্ৰী 2,000ৰ পৰা 4,000 টকা কৰিবলৈ চাওক বাকি নিদিব
বাকি দিলেতো জানেই কি হয়, বাকি বিশ্বাসযোগ্য লোকক দিয়ক। এই কথাটো কোৱা নাই যে বাকি আপুনি দিব নালাগে, বাকি দিব লাগিব যিখিনিক আপুনি বিশ্বাস কৰে। আৰু মাহিলী বিক্ৰী 60,000ৰ পৰা আপোনালোকৰ 1,20,000 টকা পৰ্যন্ত হ'ব যদি আপোনালোকৰ ৰেগুলাৰ বিক্ৰী 2,000ৰ পৰা 4,000 টকাৰ ভিতৰত থাকে। এই কথাটো মনত ৰাখিব। আৰু লাভ 10%ৰ পৰা 20% যদি হয় আপোনালোকৰ 6,000ৰ পৰা আপোনালোকৰ প্ৰায় 20,000 মান মাহিলী আপোনালোকৰ লাভ থাকি যাব। এই কথাটো মনত ৰাখিব। নিশ্চয় বুজি পালে সেকশন 2টো। যদি বুজি পোৱা নাই এতিয়াও কমেণ্ট কৰক, কাৰণ মই আপোনালোকৰ কোনো টিচাৰ নহয়, মই আপোনালোকৰ এজন বন্ধু হিচাপে আপোনালোকে মোক কমেণ্ট কৰক। ভয় নকৰিব, একেবাৰে অনায়সে ভাল বেয়া সকলোবিলাক কমেণ্ট কৰক। কমেণ্ট কৰিলে মই আপোনালোকৰ কথাবিলাক জানিব পাৰিম, মই আপোনালোকক পুনৰ কিবা এটা ভিডিঅ'ত নিশ্চয় গাইড কৰিব পাৰিম। নেক্সট সেকশন 3, গ্ৰাহক আকৰ্ষণৰ নতুন আইডিয়া। এই বস্তুটো খুবেই গুৰুত্বপূৰ্ণ। আপোনাৰ দোকানখন যদি আপুনি খুলি বহি থাকিব লগা হয়, মানুহ যদি আপোনাৰ দোকানত নাহে, তেন্তে আপুনি দোকানখন দি কি লাভ? আপুনি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিব লাগিব। আচলতে কেনেকৈ আকৰ্ষণ কৰিব পাৰিব, এইটো খুবেই প্ৰয়োজনীয়। এই বস্তুটো আপুনি যদি গুৰুত্ব নিদিয়ে এই বস্তুটোত, তেতিয়া আপোনাৰ দোকান নচলিব। আপুনি মানে ট্ৰেফিক আনিব পাৰিব লাগিব আপোনাৰ দোকানলৈ। যেনেকৈ আমাৰ যিটো চেনেল, এই চেনেলটোত আমি ট্ৰেফিক মানে মানুহ আনিব পাৰিব লাগিব, তেতিয়াহে আমাৰ এই যিটো চেনেল, এই চেনেলটো চলিব। এতিয়া চাব, প্ৰথমতে আপোনালোকক দোকানৰ কথা কৈছোঁ, মই চেনেলৰ কথা কোৱা নাই। হোৱাটছএপত আপোনালোকে অৰ্ডাৰ আৰু হোম ডেলিভাৰীৰ চেষ্টা কৰক। গাঁৱত আপোনালোকে এটা এলেকা ধৰি দিয়ক, সেই এলেকাৰ ভিতৰত আপুনি হোম ডেলিভাৰী দিবলৈ চেষ্টা কৰক। তেতিয়া আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আপোনাৰ যিখিনি গ্ৰাহক থাকিব। দ্বিতীয়তে, মাহেকীয়া কম্বো পেক অৰ্থাৎ চাউল, দাইল, তেল। এইটো খুবেই গুৰুত্বপূৰ্ণ এটা আইডিয়া আপোনালোকক মই দিছোঁ। যিহেতু এই চেনেলত ভিডিঅ' সপ্তাহৰ মূৰত বা মাহৰ মূৰতো আপোনালোকে কেতিয়াবা পায়। বহুত মানে মাথা খটাই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আনো। মাহেকত আপোনালোকে কম্বো পেক ৰাখক, চাউল, দাইল, তেল। চাউল, দাইল, তেল, এই তিনিটা বস্তুৰ প্ৰতি মানুহ আকৰ্ষিত হয়। মানে আপোনালোকে ধৰক 599, 699, 799, 999 এনেকুৱা ধৰণৰ এটা পেকেজ ৰাখক, কম্বো পেক ৰাখক চাউল, দাইল, তেলৰ। তাৰপিছত তৃতীয়তে, আপোনালোকৰ মোবাইল কাৰ্ড অৰ্থাৎ গাঁৱত ঘূৰি আপোনালোকে সামগ্ৰী বিক্ৰী কৰিব পাৰে, ফেৰী মাৰি আপোনালোকে বিক্ৰী কৰিব পাৰে। এই কথাটো মনত ৰাখিব। তাৰপিছত 4 নম্বৰত, স্থানীয় সামগ্ৰী অৰ্থাৎ স্থানীয় সামগ্ৰী কোনবিলাক বিকিব পাৰি আপোনালোকৰ গেলামাল দোকানত জানেনে? আচাৰ, আপোনালোকৰ মৌ, শাক পাচলি, এইবিলাক আপোনালোকে যোগ কৰিব পাৰে গেলামাল দোকানখনৰ লগত বা গ্ৰচাৰী দোকানখনৰ লগত। এইবিলাক যোগ কৰিলে মানুহ আকৰ্ষিত হয় যে লোকেল বস্তু তাৰ দোকানত পায়, আমি লোকেল বস্তু খাম, তেনেকুৱা ধৰণৰ কথা। আপোনালোকৰ 5 নম্বৰত আহে QR পে'মেণ্ট বা ক্ৰেডিট ছিষ্টেম। QR পে'মেণ্ট আজিকালি সকলো দোকানত থাকে। যদি আপুনি নোৱাৰে, মোলৈ যোগাযোগ কৰিব, মই আপোনালোকক যোগাযোগ কৰাই দিম। QR পে'মেণ্ট আপোনালোকে কেনেকৈ ল'ব পাৰিব, বা আপোনালোকে গুগল পে' যদি চলায়, গুগল পে'টো আপোনালোকে পইচাবিলাক ল'ব পাৰে। ইয়াৰ বিষয়ে আৰু মই জনোৱাৰ প্ৰয়োজন নাই আপোনালোকক। তাৰপিছত 6 নম্বৰত আহে মাহে একবাৰ আপোনালোকে লটাৰী অফাৰ বা ফ্ৰী উপহাৰ পাতক। বুজিছে নহয় মই কি কৈছোঁ? এই বস্তুটো যেতিয়া নেকি কৰিব, এই বস্তুটো কৰিলে আপোনাৰ কিবা নহয় কিবা এটা হ'বই, জীৱনত আপুনি ছাকচেছ হ'বই। তাৰপিছত 4 নম্বৰত স্বাৱলম্বী হোৱাৰ টিপছ। যিটো ছেছন আছে, এই ছেছনৰ 3 নম্বৰ খতম হ'ল। এবাৰ 4 নম্বৰত আপোনালোকৰ স্বাৱলম্বী হোৱাৰ টিপছ মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। কাষ্টমাৰৰ লগত আপোনালোকে ভাল সম্পৰ্ক গঢ়ক। লাভৰ 30% পুনৰ ব্যৱসায়ত আপোনালোকে লগাই দিয়ক। যদি আপুনি লাভটো খাই দিয়ে, তেতিয়া কিন্তু উন্নতি কৰিব নোৱাৰিব। 30% আপুনি পুনৰ আপোনাৰ এই ব্যৱসায়টোত লগাই দিয়ক। নিজে বিশ্বাস কৰক, সময় দিয়ক, আপোনালোকে ফল পাবই। যদি কোনোবাই এই ব্যৱসায়টো কৰি জীৱনত স্বাৱলম্বী হোৱাৰ কথা ভাবিছে, তেন্তে বিশ্বাস নিজৰ ওপৰত ৰাখিব লাগিব, নতুন নতুন আইডিয়া আনিব লাগিব মাথাত। আৰু মই আছোঁ আপোনালোকক আইডিয়া দিবলৈ। ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব। বিভিন্ন ধৰণৰ বিজনেছ আইডিয়াৰ ভিডিঅ' এই চেনেলত আপোনালোকে পাব। গতিকে ভিডিঅ'ৰ শেষত
আপুনি যদি গাঁৱত থাকে আৰু কাম বিচাৰি আছে তেন্তে এই গ্ৰচাৰী দোকান হৈছে আপোনাৰ জীৱন পলটাব পৰা এক সহজ লাভজনক পথ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ যিহেতু এটা নতুন চেনেল আপোনালোকে উৎসাহিত কৰিব আৰু এনেকুৱা ধৰণৰ বিজনেছ আইডিয়াসমূহ পাই থাকিবলৈ আমাৰ যিটো ফেচবুক পেজ আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি থ'ব। গতিকে যিটো আমাৰ বেকগ্ৰাউণ্ড চাউণ্ডটো বহুত হাই হুলস্থুল হৈ আছে, আহি আছে, আপোনালোকে ইগন'ৰ কৰিব। মই মিঠুৱে শেষত আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ, কিন্তু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব নেক্সট ভিডিঅ' আপোনালোকক কি লাগিব। ধন্যবাদ। জয় অসম।